বসন্তৰ পৰশ পাই ঐ কুলিৰ গাততে নাই ঐ ডালত পৰি বিনা ঐ আহি কুলিৰ মাতে শুনি ৰ'ব মই নোৱাৰো ঐ বিহু বিহু লাগিছে গাত। গুড মৰ্ণিং গাইজ, হেপী ৰঙালী বিহু। সকলোৰে ৰঙালী বিহু শুভেচ্ছা থাকিল। আজি গৰু বিহু, তো আমি চাটবাৰী কেনেকৈ বনাম দেখাম। এতিয়া মই আহি আছোঁ বাঁহ কাটিবলৈ। বাঁহবাৰীত বাঁহ কাটিবলৈ আহি আছোঁ। বাঁহ কটা হ'ব ইয়াত। মই অলৰেডি কাটি দিলোঁ, বাঁহডাল পৰি গ'ল মানে এতিয়া। বাঁহ কাটি হ'ব, ফালিলোঁ। ফালাটো 2 পিচ 3 পিচ বনাম চাটবাৰী। বাঁহ কাটি পেলাই আপোনালোকক দেখাই আছোঁ। এতিয়া আমি চাটবাৰী বনাই আছোঁ। এইটো ষ্টাইলত হৈ যাব লাগিব। চাওক চুচি কেনেকৈ ধুনীয়াকৈ বনাব লাগিব, চুচিবলৈও ধুনীয়াকৈ। এইটো 3ডলীয়া বুলি কয়, 3ডলীয়া চাটবাৰী। এইটো 2ডলীয়া বনাই আছোঁ। এডাল 2ডলীয়া চাটবাৰী বনাই আছোঁ। আৰু ক'ব লাগিব, লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু বাপে সৰু তই হবি বৰ বৰ। সেইটো কৈ ইয়াৰ পৰা লাও বেঙেনা, তাৰপিছত হালধি, থেকেৰা, তিয়ঁহ, সকলোবিলাক ইয়াত সোমাই থাকিব। তাৰপৰা ইয়াৰ পৰা উলিয়াই চাট মাৰিব লাগে। সেইটো কাৰণে এইটোৰ নাম হৈছে চাটবাৰী। মই ফিনিচিং দেখাই আছোঁ, চুচি আছোঁ বৰ্তমান। এইটো ফিনিচিংটো। আমাৰ চাটবাৰী বনাই হৈ গ'ল। 3ডাল বনালোঁ ফিনিচিং। লাও থেকেৰা চব কুটা হৈ আছে। এতিয়া আমি চাটবাৰীত মাৰিম ন গোসাঁই। আমাৰ গৰু ইজনী ক'লৈ গ'ল? সিজনী তাত আছে। এতিয়া আমি তাতে মই তেল দি নোৱাম। এতিয়া নোৱাৰ পিছত আমি মাহ হালধি সানি আৰম্ভ কৰিম আজি গৰু বিহু। আহিছা জাতিলাও বেঙেনা কুটিলে নে? বেঙেনা আমাৰ হৈ গ'ল হালধি, মাহ হালধি পিচি। এতিয়া আমাৰ যাম গোসাঁই গৰুক মাহ হালধি সানিব লাগে। কি কৰিলি চাচোন এগাল। এজনী গৰু বুলি কয় দেই। উৰি দিব লাগিব নহয়। দিছানে তুমি সানি? ভালকৈ সানি দিয়া, অকণমান সানি দিয়া ভালকৈ। একো নাই, এনেকৈ সানি দিয়া যোৱা অকণমান। হৈ আছে ধুনীয়াকৈ, হালধি লাগি গ'ল। মই এজনী গৰুকো ধুনীয়াকৈ হালধি সানি দিয়া হৈ গ'ল। এতিয়া গা ধুৱাব লাগিব। চাই থাকক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ।
গৌৰিবলৈ আহিছোঁ লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু দিবলৈ আহি আছোঁ আমি ন